ৰাম ৰাম অমায়া সজানা যে আশ্ৰয় ঘুমতি যায়। ভকত, ভকত চাই এইফালে আছোন। মণ্ডল প্ৰভু মোক মাতিছিল। খবৰ চাগে পাইছো, কিয় নাপাম। অহা মাহত আপোনাৰ ভণ্টিৰ বিয়া। তাকেও মোৰ একদম চিন্তাত মূৰৰ ওপৰতে পানী নোযোৱা হৈছে। মই থাকোঁতে আপুনি কেলে চিন্তা কৰিছে? ৰভা দিয়াৰ পৰা পুৱতি নিশা কইনা বিদায় দিয়ালৈকে মই থাকিমেই নহয়। আপুনি প্ৰসন্ন মনে বিয়াৰ যোগাৰ কৰক। আপুনি যেতিয়াই বিচাৰে মই তেতিয়াই আহি ওলাম। এতিয়াহে মনটো অলপ ভাল লাগিছে। এতিয়া পিছে ক'ত যাবি? আমাৰ নাৰায়ণ দাঁতি কলিগা এজনী হাল নহয়, তাকে বিচাৰি ওলাইছো। ঠিক আছে বাৰু, যা। এইফালে আহিলে সোমাবি, তামোল চালি এখনকে খাই যাবি। হ'ব দিয়ক, এতিয়া এৰিছো। পিছে এটা কথা নহয়, বিয়াৰ ঢোলৰ দায়িত্বটো বেলেগক দিব নালাগে, আমি নিলয়ময়ে বজাম। হ'ব দে। সৰুতে পিতাই মৰমতে ভকত বুলি মাতিছিল, নামটো থাকি গ'ল। এতিয়া সকলোৱে ভকত বুলি মতা হ'ল। বিপদে আপদে এতিয়া সকলোকে ভকতকহে লাগে, বুজিছ সাবিত্ৰী? হ'ব, প্ৰয়োজনতহে সকলোকে লাগে। আৰু মৰম চেনেহৰ কথা তই বুজি নাপাবি। সকলোকে নিবিচাৰে নহয়, মোক ভাল পাই কাৰণেহে বিচাৰে। আপুনি বিচাৰিলে তেওঁলোকক পাবনে? কেলে নাপাম? মই মৰিলে চাবি, ৰজাৰ দৰে মৰিম। মোৰ সোঁৱে বাৱে অজস্ৰ মানুহ থাকিব, তেতিয়া দেখিবি নহয়। হ'ব, ইমান অশুভ কথা ক'ব নালাগে। নকওঁ দেও সাবিত্ৰী, তই কৈছ কাৰণে কথা লাচতে কথাটো ক'লো। এতিয়া যা, ভাতকেইটা বনাগে যা। এই মহৈ দাইটি বাৰী পাছফালে কদমজোপা বোলে কাটি দিব লাগে। কি বনাম? বনাবলৈ কিবা থাকিলেহে। দাইল দুটামান আছে। হ'ব যা, দাইলতে দুটামান কঁঠাল গুটি পেলাই দিবি। মই আহোঁতে কচু ঢেকীয়া যি পাৰোঁ লৈ আহিম। তাতে তই মাক হ'বলৈ ওলাইছ, তোৰ দেহৰ কাৰণেও ভাল। এইবাৰহে তোৰ আচল মাতটো ওলাইছে। ঐ ভকত, সোনকালে উভতি গ'ল ইয়াৰ পৰা। কোনোবাই দেখিলে সপনা হ'ব। তয়ো মৰিবি এই বয়সত, মোকো মাৰিবি। ইমানকে কি কেপ কেপাই আছ? ৰচোন, কিজানি অকণমান দেখুৱাই। কোনে কেইটা? তইহে? তোক কিমান দিন মাৰ কৰিছিল হা, ইয়াল নাহি বুলি? নুশুন ন? এবাৰ চাবলৈ দিয়ক, গুচি যাম আৰু কেতিয়াও নাহোঁ। যাবিনে ইয়াৰ পৰা, নে পুলিচত খবৰ দিব লাগিব? মাত্ৰ এবাৰ চাবলৈ দিয়কচোন, চাই গুচি যাম। পুলিচত খবৰ দিছোঁ। ককাইদেউ, মাফ কৰি দিয়ক ককাইদেউ, আমি আৰু কেতিয়াও নাহোঁ ইয়ালৈ। এই ভকত, ব'ল 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 ইয়াৰ পৰা ব'ল ব'ল। যা অসভ্য চব। তই মন বেয়া নকৰিবি অ' ভকত। ঈশ্বৰে যেনেকৈ বিচাৰে কথাবিলাক তেনেকৈহে হয়। আমাৰ দৰে মানুহৰ ঈশ্বৰ থাকে জানো নীলকান্ত? তাইক এবাৰ চাবলৈ বৰ হেঁপাহ আছিল। বহু বছৰ হৈ গ'ল তাইক নেদেখা। তাই চাগে গাভৰুৱে হৈ গ'ল।
কাৰোবাৰ কলিয়া ডাৱৰৰ সৰকালাকাত ও ভকত তোৰ দাম কিমান ও ভকত তোৰ দাম কিমান মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি সৰি যাব আমাৰে মইনাই বুটলি এইমাত্ৰ শুইছে সাৰ পালে আমনি কৰিব আমাৰে মাইনাই বুটলি খাব বাৰীতে বগৰী ৰুবয়ে কিমান দিন আৰু এনেকৈ থাকিবি অ' জীৱনটোনো কেইটা দিন আছে আৰু এনেকৈ চলি যাব দেই এনেকৈ চলি যাব সাবিত্ৰী কি হ'ব তাইক কোনে চাব নাজানো তাই একেবাৰে জীয়েকৰ দুখত জহি খহি গৈছে তাই হয়তো আৰু বৰ বেছি দিন জীয়াই নাথাকে বুজিছ বৰ বেছি দিন জীয়াই নাথাকে বিয়া এখন পাইছোঁ মাৰিবি নি বিয়া অঁ বিবাহ ভৱনত পাতিছে পইচা ভাল দিব এই বয়সত পাৰিম জানো এই গাঁৱত আজিকালি ডেকা ঢুলীয়া নোহোৱাই হ'ল সেই উপায় নাপাই পেলাই আমাক বিচাৰিছে তই যদি ক তেতিয়াহ'লে মই হাঁ কৈ দিওঁ কি হ'ল একো নকলি যে নাই অ' আগৰ দিনৰ কথাবোৰ মনত পৰি কিবা বুকুখন বিষাই গ'লো ছাৰ 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 আপুনি মোক বিচাৰিছিল বোলে আপুনি মই মানে আচলতে ছাৰ সাবিত্ৰী গিৰিয়েক পেচেণ্টক এতিয়া আপুনি ক'ত ঘূৰি ফুৰিছে ক্ষমা কৰিব ছাৰ বহুত দিনৰ আগতে বিয়া এখন ৰাখি থোৱা আছিল বেলেগ মানুহো নাই বিয়া মানে ছাৰ আমি বিয়াই সকামে ঢোল বজাওঁ পেচেণ্টৰ অৱস্থা বৰ ভাল নহয় নাৰ্ছিং হোমলৈ নিব লাগিব নাৰ্ছিং হোম পইচা অলপ খৰচ হ'ব পইচাখিনি সোনকালে যোগাৰ কৰক ছাৰ পইচা কিমানমান খৰচ হ'ব চাওক তেখেতৰ অৱস্থা বৰ ভাল নহয় মোটামুটি 10,000 টকা খৰচ হ'ব 10,000 হে ঈশ্বৰ যাওক সোনকালে যোগাৰ কৰক আপোনাৰ হাতত বেছি সময় নাইকিয়া এটি মন এমুঠি
নিস্বাৰ্থ প্ৰাণৰ গান কৰ্ম কাৰোবাৰ কলিয়া ডাৱৰৰ ফৰকাল আকাশ ও ভকত তোৰ দাম কিমান ও ভকত তোৰ দাম কিমান দুহাতেৰে সজোৱা হেঁপাহৰ প্ৰজাতি খহিছে আজি তোৰ নিয়তিৰ পাক কোনো নাই কাষত তোৰ চকু পানী চাবলৈ কোনো নাই কাষত তোৰ চকু পানী চাবলৈ হাতৰ মুঠিতে হেৰাল মৰম ভকত তোৰ দাম কিমান ও ভকত তোৰ দাম কিমান বুকুৰে যে অগণি কোনেও দেখা নাই জ্বলি আছ নিজে তই আক্ষেপ নাই আউসী আন্ধাৰত ৰাখিছ নিজকে লুকাই আউসীৰ আন্ধাৰত ৰাখিছ নিজকে লুকাই গোপন বিষাদৰ মৰম বিলাই ও ভকত মহাজন দেউতা দাম মহাজন দেউতা ভকত কি হ'ল তোৰ মহাজন দেউতা মই মানে বৰ বিপদত পৰি আপোনাৰ ওচৰলৈ আহিলোঁ পইচা কেইটামান পোৱা হ'লে ভাল আছিল হাতত পইচা নাই নহয় বেপাৰ বাণিজ্য একেবাৰে বন্ধ মহাজন দেউতা বন্ধকী হিচাপে এইটোকে দিলোঁ পইচা কেইটামান বৰ প্ৰয়োজন কিমান লাগিব মনে জানি আপোনাৰ যিমান হয় তাকে দিয়ক মই পইচা হ'লে উভতাই লৈ যাম ঠিক আছে তই ইয়াতে ৰহ হ'ব ছাৰ 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 কিবাকে এয়া অলপ যোগাৰ কৰি আনিছোঁ ছাৰ মোৰ মানুহজনীক বচাওক ছাৰ উঠক উঠক চাওক মোৰ হাতত একো উপায় নাইকিয়া ইয়াত সা সুবিধা যথেষ্ট নাইকিয়া নাৰ্ছিং হোমৰ কথা অলপ সুকীয়া মাক নাইবা সন্তান দুইজনৰ এজনকহে বচাব পৰা যাব কি এজন হওক সিদ্ধান্ত আপোনাৰ হাতত আপোনাক কাক লাগে এটি মন এমুঠি পণ নিস্বাৰ্থ প্ৰাণৰ গান কৰ্ম কাৰোবাৰ কলিয়া ডাৱৰৰ ফৰকাল আকাশ ও ভকত তোৰ দাম কিমান ও ভকত তোৰ দাম কিমান ছাৰ অঁ সিদ্ধান্ত ল'লেই চাগে আপুনি নিজৰে পত্নী নিজৰে সন্তান কাক এৰিম কাক ধৰিম ছাৰ মই বৰ ধৰ্ম সংকটত পৰিছোঁ বুজিছোঁ মোৰ হাতত উপায় এটা আছে যদিহে আপুনি বিচাৰে উপায় মানুহ এজন আছে তেওঁ আপোনাক সহায় কৰিব পাৰিব সহায় গোটেইখিনি খৰচ তেওঁৱে কৰিব মাক সন্তান দুয়োকে বচাব পৰা হ'ব যদিহে আপুনি বিচাৰে ভগৱানে তেখেতৰ মংগল কৰিব ছাৰ চাওক ভগৱানৰ কথা নাজানো বিনিময়ত আপুনি কিবা এটা দিব লাগিব এখন চুক্তিপত্ৰত চহী কৰিব লাগিব আহিছোঁ চুক্তিপত্ৰ
সাবিত্ৰীৰ হাতৰ পৰা কেঁচুৱাটো কাঢ়ি মই বাৰু বৰ ভুল কৰিলো নেকি নীলকান্ত? সেইখিনি সময়ত তোৰ ঠাইত যদি ভগৱানো হ'লহেঁতেন, তেওঁ চাগে তেতিয়া সেইটো সিদ্ধান্তই ল'লেহেঁতেন। তই মিছাতে মন বেয়া নকৰিবি ভকত। সাবিত্ৰী বৰ হেঁপাহ আছিলো। কেঁচুৱাটোৰ কাৰণে পইচা সাঁচি সাঁচি তাই বেচেৰিয়ে এই লকেটটো বনাইছিল। মোৰ হাতত দি কৈছিল, সুদামুখে কেঁচুৱাটো নাচাব, নাপায়, এইটো দিহে চাব। মই হাঁহিছিলো জানো, হয়তো শেষবাৰৰ বাবে। ডাক্তৰে মোক কৈছিল, মাক কেঁচুৱা তাৰে কোনোবা এটাকে বাছি ল'ব লাগিব। আৰে তয়ে কচোন, কোন বাপেকে পাৰিব, কোন গিৰিয়েকে পাৰিব? জান নীল, ময়ো নোৱাৰিলো। এই ভকত নহলে এই গাঁওখনৰ কাৰোৰে নচলে, এদিনো নচলে। আৰু সেইদিনা মোক সহায় কৰিবলৈ কাৰো আহৰি নহল। সাবিত্ৰীয়ে ঠিকে কৈছিল, সকলোৱে মাত্ৰ প্ৰয়োজনতহে বিচাৰে, অকল প্ৰয়োজন। এই মানুহবোৰ বৰ স্বাৰ্থপৰ, বৰ স্বাৰ্থপৰ। মাকক বচোৱা স্বাৰ্থত, কেঁচুৱাটোক বচোৱা স্বাৰ্থত সাবিত্ৰীয়ে গম নোপোৱাকৈ মই কেঁচুৱাটোক আনৰ হাতত তুলি দিলো। দুইটাক বচালো মই, কিন্তু মই ভিতৰি ভিতৰি মৰি গলো। কোনেও গম নোপোৱাকে চুক্তি এখনত মই চহী কৰি দিলো। কোনো দিনে কেঁচুৱাটোক বিচাৰি নাযাওঁ বুলি মই কথা দিলো। কাকো কথাবিলাক আৰু নকওঁ, আনকি সাবিত্ৰীকো নকওঁ। তাইক কলো, তই দুখ নকৰিবি, আমাৰ কপালতে নাছিল কেঁচুৱাটো তোৰ পেটতে ঢুকাল। মই কথাবিলাক কাকো ক'ব নোৱাৰো। মোৰ বুকুখন বিষায়, ৰাতি শুব নোৱাৰো, ধৰ পৰাই থাকো। সেয়ে বাৰে বাৰে তোকে কওঁ নীল, কথাখিনি ক'লেও অলপ বুকুৰ বিষটো কমাই। তেতিয়াৰে পৰাই সাবিত্ৰীয়ে টুকুৰাশীল হৈ পৰিল। তাই বেচেৰিয়ে নিজেই নাজানে তাই জীয়াই আছে নে মৰিল। ঐ, বহুদিনৰ মূৰত বজাইছো যে হাত একেবাৰে টনটনাই গৈছে। এনেহে দুটামান বিহু চব বজাই দিলেই হ'ল। ভাগ্য ভাল, নাচনী নিবিচাৰিলে। নাচনী বিচৰাহেঁতেন ক'ত নাচনী বিচাৰি পালোহেঁতেন। এই বয়সত আমাৰ লগত নাচনী এতিয়া 4-5টা ল'ৰা ছোৱালী মাক হ'ল বাপেকে। মেইন টাউনত কাৰ্ফিউ দিছে বুলি শুনিছোঁ, হয়নে নীলকাই? এই সন্ধিয়া হেনো কিবা কাৰ্ফিউ দিছে বুলি শুনিছোঁ। এই পুলিচৰ লগত বোলে কিবা গুলীয়াগুলিও হৈছে। তেতিয়াহ'লে সোনকালে ঘৰলৈ যাব লাগিব। ঐ, পাবি কেলেই নেপাবি, পাবি। সেইকাৰণেতো আকৌ দৰা ঘৰ কইনা ঘৰ মিলি সেই ইয়াতে বিয়াখন পাতিছে। সেই সন্ধিয়াৰ আগতে চব ঘৰা-ঘৰি পাবগৈ লাগিব। দে থাকোঁতে বিৰি এটা জ্বলা। সেই কইনা আহি পোৱাৰ লগালগ আকৌ এচাত বজাবই লাগিব। ক'ত বিয়া ঘৰত বিৰি জ্বলাবলৈ আহিছোঁ?
আৰু শইকীয়া আপুনি ক্ষমা কৰিব মোৰ কাৰণে আপুনি ৰ'ব লগা হ'ল নাই মই জাষ্ট আহি পাইছোহিহে তাকে দেখিছেনে কাৰ্ফিউটো দি একেবাৰে দিগদাৰ কৰি পেলালে নহয় পৰিৱেশটো ভাল হ'লেহে ৰিচিপশ্যন এটা ধুনীয়াকৈ কৰিম বুলি ভাবিছোঁ ল'ৰাৰ আইতাকো ঢুকাও সেয়ে খৰখেদা কৰিলোঁ এটা কাম কৰক ব'লক ভিতৰলৈকে ব'লক মাজনী আহি পাব ল'ৰা ঘৰৰ মানুহো আহি পাবই ব'লক ঐ ঐ কইনা পালেহি ঐ ওকে বল বল বুঝা এখন কি অমংগলে কাৰবাৰখন আৰম্ভ কৰিছ ওলা ৰবা পাপা তেখেতে কিবা ক'ব খুজিছে মাজনী তুমি ৰবাচোন আপুনি মোৰ লগত বলক আপুনি কিবা ক'ব খুজিছিল নহয় কওক আকৌ নকলে কেনেকৈ জানিম কওক আকৌ সোণৰ লকেট আশীৰ্বাদ দিলো আই তোমাৰ সংসাৰখন সুখৰ হওক শুনকচোন মোৰ ছোৱালীজনী বাচি থকা হলে হয়তো আজি তোমাৰ নিচিনাই হলহেঁতেন আশীৰ্বাদ কৰিছো আই কুশলে থাকা
আমারে মইনা শুব বাড়িতে বগৰী ৰুব আমাৰে মইনা শুব বাড়িতে বগৰী ৰুব বাড়িৰে বগৰী পকি সৰি যাব মইনাই আমারে মাইনা শুব বাড়িতে বগৰী বগৰী পকি হ'ব আমাৰ দৰে মানুহৰ ঈশ্বৰ থাকে জানো নীলকান্ত? মাত্ৰ এবাৰ চাবলৈ দিয়কচোন, চাই গুচি যাম। আপুনি বিচাৰিলে তেওঁলোকক পাবনে? জীৱনটোতো কেইটা দিন হৈছে আৰু এনেকৈ চলি যাব দে, এনেকৈ চলি যাব। কেলে নাপাম? মই মৰিলে চাবি ৰজাৰ দৰে মৰিম। মোৰ সোঁৱে বাৱে অজস্ৰ মানুহ থাকিব, তেতিয়া দেখিবি নহয়। তাক চাবলৈ এবাৰ বৰ হেঁপাহ আছিল। বহুত বছৰ হৈ গ'ল তাক নেদেখা। তাই চাগে নিজৰে পত্নী, নিজৰে সন্তান, কাক এৰিম কাক ধৰিম ছাৰ। মই মোৰ ধৰ্ম সংকটত পৰিছো।